বন্ধুসকল আপোনালোকৰ লিংক বিচাৰি আছে নেকি? লিংক বিচাৰি আছে যদি চাওক এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰিব। ইয়াতে মই গোটেইখিনি কথা কৈ আছোঁ। আপুনিও যদি লিংক বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। নমস্কাৰ বন্ধুসকল, মোৰ আজিৰ এই ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ আজি এই ভ্লগটো কোনো ভাল ঠাই এডোখৰ বা কোনো ভাল ডাঙৰ মন্দিৰ এটা বা কোনো ৰাইডৰ ওপৰত বা কোনো ভ্লগিঙৰ ওপৰত এই ভিডিঅ'টো নহয়। মোৰ আজি এই ভিডিঅ'টো সেইসকলৰ কাৰণে বনাইছোঁ যিসকলে ফেচবুকত কিবা কিবি কৰি পেলাই কৰিশ্মা নাথ হওক বা যিগৰাকী যোৰহাটৰ মেধাৱী ছাত্ৰী তেওঁৰ ওপৰত ভিডিঅ'সমূহ বনাইছে। চ' তাৰে কিছুমান মত প্ৰকাশ কৰিছে। সেই মত প্ৰকাশৰ ওপৰত আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। বন্ধুসকল, মই আজি ভিডিঅ'টো বনাবৰ কাৰণে মই আজি আমাৰ বাৰীৰ পাছফালে আহিছোঁ। এয়া দেখা পাইছে, এয়া পথাৰত আহিছোঁ। কাৰণ ঘৰত এইবোৰ ভিডিঅ' বনাব নোৱাৰি। এইবোৰ ভিডিঅ' যদি মই কথা কৈ থাকোঁ ঘৰত ঘৰৰ পৰা একদম পূৰা গালি গাম। সেইকাৰণে মই আজি পথাৰলৈকে আহিছোঁ। আজি ইয়াতে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। কিছুমান মনৰ কথা ক'ম। মই আজি ইমান দিনে চাই আহিছোঁ ফেচবুকত যে কি সকলোৰে কথাবিলাক শুনি আহিছোঁ বা নিউজ চেনেলৰ কথাবিলাক শুনি আহিছোঁ। সেইকাৰণে আজি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছু কথা ক'ম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছিকৈ ভাইৰেল হৈ থকা যি নাগাৰা নামৰ কৰিশ্মা নাথ, তেওঁ বহুত ওপৰলৈ উঠি গৈছিল পেপে গানটো গোৱাৰ পৰা। আৰু এতিয়া কি হৈছে, এটা সৰু কথাৰ কাৰণে, এটা মোৰ হিচাপত এটা সৰু কথা, এই সৰু কথাটোৰ কাৰণে কি হৈছে, তাই এতিয়া বহুত তললৈকে নামি যাব লগা হৈছে। বহুতে কিবা কিবি কথা কৈ আছে, কমেণ্টত বহু কথা কৈ আছে। আৰু একচুৱেলি কি হৈছে তাই যেতিয়া অন্য এখন নাম পৰিৱেশন কৰোঁতে তাই যেতিয়া ভৰতাল নৃত্যটো পৰিৱেশন কৰিব, সেই ভৰতাল নৃত্য পৰিৱেশন কৰাৰ সময়তে তাই মঞ্চত কৰিছিলে। সেই মঞ্চত কৰাৰ কাৰণে যিটো পুৰুষে দগাৰ বজাই আছিল, সেই নাগাৰা বজাই আছিল, সেই নাগাৰা বজা মানুহজনৰ পৰা গামোচাখন তলত পৰি আছিল। তাই যেতিয়া তাল বজাব, তাল বজালে তাই পৰি যাব বুলি গামোচাখন ভৰিৰে লাহেকৈ ছাইড কৰাই দিছিল। কাৰণ কিয়নো তাইৰ হাতত ভৰতাল তাল দুপাত আছিলে। সেইকাৰণে তাই হাতেদি ছাইড কৰি দিব পৰা নাছিলে। আৰু সেইটো মোৰ হিচাপত একদম বহুত ডাঙৰ কথাও হোৱা নাই। কাৰণ কিয়নো সকলোৱে গামোচাখন ভৰিত লগায়। কাৰণ কিয়, আপুনি যেতিয়া গা ধুই আহিব, গা ধুই আহিলে সচৰাচৰতে আমি কিহেদি গাটো কিহেদি মুছে? গামোচাই দিয়ে মুছে। সেই গামোচাই দি যেতিয়া মুচিব, সেই গামোচা দি মুচিলে ভৰিখনটো মুচা যাবই। আপুনি ভৰিখনো মুছে, তেতিয়া আপুনি ভৰিখন গামোচাত লগায়, তেতিয়াহ'লে একো ডাঙৰ কথা নাছিলে। আৰু তাই যেতিয়া ভৰিৰে লাহেকৈ ছাইড কৰি দিছিলে, তেতিয়াহ'লে সেইটো বহুত ডাঙৰ কথা হৈ গৈছে। ভৰিত লগোৱাটো সেইটো বেলেগ কথা। আৰু তাতকৈ বিশেষ এটা কথা কওঁ যে কি, আমাৰ ভাষাত ক'বলৈ হ'লে যিখন গামোচাখন ভৰি লগাইছিলে বা ভৰিৰে তাই ছাইড কৰি দিছিলে, সেই গামোচাখনেৰে বহুতে আমাৰ ভাষাত ক'ব লাগিলে আপুনি কটিও মুছে। বুজি পাইছেনে? সেই গামোচাখনেদি আপুনি কটিও মুছে। হয়নে নহয় মোক কমেণ্ট কৰি পেলাই জনাব। বহুতে গা চা ধুই আহি পেলাই কটি মুচিব। মই ইমানকৈ কৈছোঁ। অকল গামোচাখনৰ মূল্য ময়ো বুজি পাওঁ। কাৰণ যিহেতুকে ময়ো এগৰাকী বিহুৱা, মই বিহুত ঢোল বজাওঁ, গামোচাখনৰ মূল্য ময়ো বুজি পাওঁ। কিন্তু এইটো নহয় যে কি ভৰিখন লাগিলে গামোচাখনক অপমান কৰা হ'ব, সেইটো কথা নহয়। কাৰণ গামোচাখনেতো একো বেয়া কাম কৰিব যোৱা নাই, ভৰিখনহে লাগিছে। বা ভৰিখন আমি মুচোঁ, গা ধুই আহি পেলাই ভৰিখনো মুচোঁ, কিন্তু সেইটো একো ডাঙৰ কথা নহয় বুলি মই ভাবোঁ। ইয়াৰ পিছতে আহিছোঁ যোৰহাটৰ যিগৰাকী মহিলা মেধাৱী ছাত্ৰী, সেই ছাত্ৰী যিসকলে লিংক বিচাৰি আছে, সেই লিংকটো এতিয়া নাপাব। কাৰণ কিয়, সেই লিংকটো এতিয়া ৱেবছাইটৰ পৰা ডিলিট কৰি দিয়া হৈছে। কাৰণ যিসকল ভিডিঅ' বনাইছিলে, সেই ভিডিঅ'সমূহ তাত আগতে যিসকলে পাইছে, এতিয়া সেই ভিডিঅ'সমূহ নতুনকৈ নাপায়। ফেচবুকটো খুলিবই নোৱাৰি। ফেচবুকটো খুলিলে কি সকলোকে লিংক লাগে। আৰু যেতিয়াই ফেচবুকটো খোলোঁ, সেই ছোৱালীজনীৰ ফটোখন ফেচবুকৰ স্ক্ৰীণত আহি যায়। এনেকুৱা হৈছে যেন কি সেই কথাটোক লৈ ইমানেই ভাইৰেল হৈ গৈছে। আৰু ভাইৰেল নহ'ল হয়। কাৰণ কিয়, এই যেতিয়া এই ৭২ বছৰীয়া বুঢ়াটোৰ লগত এই বেয়া কামবোৰ কৰি পেলাই ভাইৰেল কৰিছে। আৰু ভাইৰেল একচুৱেলি মোৰ হিচাপত ভাইৰেল তাই নিজে কৰোঁ বুলি কৰা নাই, বেলেগ মানুহে তাইক ভাইৰেলটো কৰাইছে। আৰু তাইৰ লগত বহুতকেইটা জড়িত আছে। কাৰণ মই প্ৰথমতে পোৱা ভিডিঅ' ময়ো পাইছোঁ কেইটামান ভিডিঅ' প্ৰথমতে। সেই ভিডিঅ'সমূহ পাওঁতে দেখা পাইছিলোঁ যে কি সেই বুঢ়াটোৰ লগতো ভিডিঅ' আছে। তাৰে আগত যিসকল পুৰুষে তাইৰ লগত ভিডিঅ' কৰিছে, সকলোৰে চেহেৰাবিলাক চালে গম পায়, হাতকেইখন দেখা পায়। এই বুঢ়াটোৰ হাতৰ চুলিবিলাক পকা আছিলে। আৰু যিসকল ডেকা ল'ৰা আছে, সিহঁতৰ চুলিবিলাক পকা নাছিলে। তেতিয়াই গম পায় যে কি আগতেও তাই বেলেগৰ লগত বহুত ভিডিঅ' কৰিছে। ৩-৪টা ভিডিঅ' লগাই পেলাই এটা ভিডিঅ' বনাইছে। এই কথাটোত অকল ছোৱালীজনীৰে ভুল নাই, অকল ছোৱালীজনীক দোষ বুলি ক'লেও নহ'ব, সেই বুঢ়াটোৰ গাতো দোষ আছে। কাৰণ বুঢ়াটোৱে যেতিয়া টেবলেট খাব দিলে, আজিৰ দিনত এনেকুৱা টেবলেট নাই যে কি টেবলেটটো খোৱাৰ লগে লগে সি বেলেগ কথা পাহৰি কিনে অকল সেইটো কথাৰ ওপৰতে মনটো যাব, সেইটো কথা বেছিকৈ মন যাব। সেইটো সেনেকুৱা নহয়। হয়, টেবলেট আছে সেনেকুৱা যে কি মন যাব অলপ এইবিলাক কাম কৰিবলৈ মন যাব। কিন্তু এনেকুৱা নহয় যে কি সি চেঞ্চলেছ হৈ থাকিব। সি চেঞ্চলেছ কেতিয়াও নহয়। যে কি সি এইখিনি কথা জানে যে কি এনেকুৱা কাম কৰিলে এনেকুৱা বেয়া হ'ব, এইখিনি কথা সিও জানে। কিন্তু সেইবোৰ কথা নাভাবি পেলাই সিও ডেকা ছোৱালী পাই পেলাই সেইবোৰ কৰিবলৈ সি আৰু মন গ'ল।
আৰু সেই বুঢ়াটোৱে মানে কি ছোৱালীজনীৰ বৰদেউতাকটোৱে যেতিয়া তাই সেইবিলাক মানে কি এইবিলাক আচৰণ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া সেই বুঢ়াজনে মানে তাইক গালে 2 চৰ লগাই দিব লাগিছিল তেতিয়াহ'লে তাই এনেকুৱা কামত আৰু মানে কি তাৰ লগত আগবাঢ়ি নগ'ল হয় সিও মানে কি তাই যেতিয়া মানে এনেকুৱা আচৰণ কৰিছিল সিও সেইবোৰ আচৰণ কৰিবলৈ মানে কি এতিয়া আগবাঢ়ি গুচি গৈছিল আৰু এনেকুৱা নহয় যে কি তাই ক'লে সি সেইবিলাক কৰিব সি ক'লে তাই সেনেকুৱা কৰিব এইবিলাকতো এনেকুৱা নহয় যে প্ৰেমিক প্ৰেমিকা নহয় প্ৰেমিক প্ৰেমিকাৰ কথা সেইবিলাক সিহঁতৰ কথা বেলেগ কিন্তু এই বুঢ়াটো নিজৰ বৰদেউতাক হয় সেই বৰদেউতাকে মানে কি তাইক ভালকৈ মানে কি গালে 2 চৰ দিব লাগিছিল আৰু কিছুমান কথা ক'ব লাগিছিল তাইক বুজাব লাগিছিল কিছুমান কথা যে এনেকুৱা এনেকুৱা কাৰ্য কৰিব নালাগে এনেকুৱা এনেকুৱা কাম কৰিব নালাগে এইবিলাক কথা বুজাব লাগিছিল কিন্তু সেইকাৰণে মই এইটোৱে কৈছোঁ যে বুঢ়াটোৰ গাতো দোষ আছে অকল ছোৱালীটোৰ গাতে দোষ নাই আৰু বুঢ়ায়ো মানে কি কম বয়সীয়া ছোৱালী পাই পেলাই কেতিয়াও না বুলি নক'লে মানে কি সি আগবাঢ়িয়ে গুচি গ'ল সি ক'ত বাধা দিব সি আৰু বেছি আগবাঢ়িয়ে গ'ল মানুহে কৈছে যে কি টেবলেট খুৱাই মানে কি তাৰ কি কৰিলে সি নিজে নাজানে এনেকুৱা কোনো টেবলেট নাই কি কৰিলে নিজে নাজানে সি সেনেকুৱা টেবলেট খোৱা নাই হয়তো মানে কি এইবোৰ কাম কৰাৰ কাৰণে যি মানে কি অলপ উত্তেজিত হয় সেইবিলাক টেবলেট খাইছে সেইবিলাক টেবলেট খালেও মানে কি সি চেঞ্চলেছ হৈ নাযায় যে কি এইবিলাক কথা বেয়া বুলি সি নাজানাকৈ নাথাকে সি সেইকাৰণে মানে কম বয়সীয়া ছোৱালী পাই পেলাই সি মানে কি এইটো কামৰ প্ৰতি বেছি আগ্ৰহী হৈ আগুৱাই গৈছে সেইকাৰণে মানে এনেকুৱা হৈছে আৰু যি বুঢ়াটোৱে আত্মহত্যা কৰিছে আত্মহত্যা সিটো আগতেও কৰিব পাৰিল হয় মানে কি যেতিয়া মানে ভিডিঅ'টো সি ভাইৰেল হ'ল তেতিয়া গম পালে তেতিয়াহে সি আত্মহত্যা কৰি নহ'লে গম নাপালে সি একো মানে কি কোৱা নাছিল যে কি তাই এনেকুৱা এনেকুৱা মোৰ লগত কৰিছে সি ঘৰতো ক'ব পাৰিল হয় যে তাই এনেকুৱা এনেকুৱা মোৰ লগত কি কৰিলে মই একো গমেই নাপালোঁ মই সেইবিলাক কথা সি মানে কি ঘৰত আগতে ক'ব পাৰিলে কিন্তু ঘৰত সি নক'লে যেতিয়া মানে ভিডিঅ'টো সি ভাইৰেল হ'ল তেতিয়াহে মানে কি সেই কথাটো মানে কি ক'লে সি অলপ লাজ পাই অলপ নহয় যথেষ্টখিনি লাজ পাই পেলাই সি মানে কি এতিয়া আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছে আৰু সেই ছোৱালীজনীৰ বহুতকেইটা ভিডিঅ' ভাইৰেল হৈছে মানে এটা দুটা নহয় বহুতকেইটা ভিডিঅ' ভাইৰেল হৈছে আৰু বহুতো মানে কি একদম কাপোৰ চাপোৰ নিপিন্ধাৰ পৰা নগ্ন ফটো ভাইৰেল হৈ আছে আমিও দেখা পাইছোঁ কেইটামান ভিডিঅ' আৰু মানে কি ফটোও বহুতকেইটা দেখা পাইছোঁ মানে কি এনেকুৱা ভিডিঅ' ভাইৰেল হৈছে আৰু যিসকল ল'ৰাই মানে কি আগৰ পৰা এইবিলাক কাম কৰি আহিছে তাই আজি বুলি নহয় আগৰ পৰাই তাই এইবিলাক কাম কৰি আহিছে হয়তো ভাইৰেল হোৱা নাছিল এতিয়া বুঢ়াটো মানে কি আত্মহত্যা হোৱাৰ কাৰণেহে ভাইৰেল হ'ল নহ'লে ভাইৰেলেই নহ'লে তাই এইটো পথত আগুৱাই যাই থাকিল হয় আৰু মানে এতিয়া মানে কি এইটো কথা পোহৰলৈ আহিছে যেতিয়া মানে বুঢ়াজন এই 72 বছৰীয়া বুঢ়াজন ছুইচাইড কৰিলে তেতিয়াৰ পৰাহে মানে কি এইবিলাক কথা গম পোৱা মই এইকাৰণেই কৈছোঁ যে কি তাই আগৰ পৰাই এইবিলাক কাম কৰি আহিছে কাৰণ কিয়নো তাইৰ ভিডিঅ'সমূহ চালে গম পায় যে হাতত কেতিয়াবা জেতুকা লোৱা থাকে কেতিয়াবা নেইল পলিচটো কেতিয়াবা বেলেগ ৰঙৰ লোৱা থাকে কেতিয়াবা বেলেগ লোৱা থাকে মানে কি সম্পূৰ্ণ আচৰণখিনিয়ে বেলেগ মানে গোটেইখিনি ভিডিঅ' যিসকলে চাইছে গমেই পাইছে এইবিলাক কাম তাই আগৰ পৰাই কৰি আহিছে চ' এইখিনি কথা ক'বৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ আৰু যদি ভিডিঅ'টো লাইক কৰিব নালাগে মই লাইক কৰাৰ কথা কোৱা নাই লাইক কৰিব নালাগে কমেণ্ট কৰি পেলাই জনাব মই যিখিনি কথা কৈছোঁ এইখিনি হোৱা কথা নে নোহোৱা কথা তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ।